সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ UPPL দলে তাহানি 2020 চনৰ 15 ডিচেম্বৰ দিনাখন যেতিয়া আমি চৰকাৰ গঠন কৰিছোঁ তাৰ আগতে আমি BTC থকা 35,84,000 জনসাধাৰণক সকলো ভাৰতীয় নাগৰিকক BTC-বাসীক আমি এটা প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি BTCৰ শাসনভাৰত যদি আহে UPPL দলে তেতিয়া BTC থকা সকলো জাতি জনগোষ্ঠীক সামৰি শান্তি সমন্বয় ঐক্যতাৰ কাৰণে কাম কৰিম আৰু আমি চৰকাৰ বনোৱাৰ লগে লগে সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত 26টা জাতি জনগোষ্ঠীক লৈ পেলাই আমি ভিজন ডকুমেণ্টছ কৰিবলৈ সক্ষম হ'লোঁ যাৰ দ্বাৰা সকলো জাতি জনগোষ্ঠীক ভাৰতীয় নাগৰিক হয় আমি স্বীকৃতি দিবলৈ সক্ষম হ'লোঁ আৰু সমমৰ্যাদা সমউন্নয়ন সমবিকাশৰ কাৰণে কাম কৰিলোঁ আজি যিটো আমাৰ ৰেলী সেইটো হ'ল শান্তি আৰু সমন্বয়ৰ ৰেলী ঐক্যতাৰ ৰেলী গতিকে ইয়াৰ দ্বাৰা আমি প্ৰমাণ দেখুৱাব কৰিছোঁ বিশ্ববাসীক হয় BTCত যি মানুহে ভুল এটা ধাৰণা লৈছিল যে BTCত সদায় অশান্তিয়ে চলি থাকে আৰু এটা জাতি আন জাতিৰ লগত মিল নাই এই কথাটো আমি স্পষ্ট কৰিবৰ কাৰণে সকলো জাতি জনগোষ্ঠীক আপোনালোকৰ মাধ্যমেৰে আজি শান্তিৰ যাত্ৰা সমন্বয়ৰ যাত্ৰাৰ মাধ্যমেৰে আমি দেখুৱাবলৈ সক্ষম হৈছোঁ যে 26টা জাতি জনগোষ্ঠী আজি একগোট হৈ পেলাই শান্তিৰ যাত্ৰাত ভাগ লৈছোঁ আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বৰ UPPL দলে কেৱল মাত্ৰ বিকল্প এটা দল হিচাপে আজি কৰিবলৈ সক্ষম হৈছোঁ যি দলে আজি শান্তি সমন্বয় ঐক্যতা আনিবলৈ সক্ষম হৈছে